বন্ধু বান্ধৱীসকল কি খবৰ সকলোৰে আশা কৰোঁ ভালেই মোৰ ইউটিউব চেনেল নিয়া টাইটলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি দেওনামঘৰলৈ আহিছোঁ এতিয়া ইয়াতে নামিলোঁ গাড়ীৰ পৰা আৰু ভিতৰলৈ যাম হয়তো ইমানকৈ ভিডিঅ' কৰিব পৰা নহ'ব কাৰণ যিহেতু নামঘৰ হয় ন তো চাওঁ কি হয় কিমান পাৰোঁ আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া চাকি আৰু শৰাই দি হৈ গ'ল আমি এনেই এতিয়া অলপ ঘূৰি আছোঁ এইফালে নামঘৰৰ ভিতৰত নাম লৈ আছে আমি বাহিৰতে বহি শুনি আছোঁ শৰাইৰ প্ৰসাদ লৈ এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ বসুদেৱবাদী যত তাৰ বন্ধু আছে তেতিয়াও গহেন এয়া দেওনামঘৰলৈ আহিছিলোঁ আৰু এইফালে আমাৰ বাইক লগ পালোঁ পূৰা দুইজনীয়ে চেলফি মাৰি আছোঁ এতিয়া যাওঁ এয়া প্ৰসাদ চসাদ ল'লোঁ হাজবেণ্ডে এয়া ভিডিঅ' কৰিবলৈ নিদিয়ে কিন্তু তথাপিতো মই লুকাই লুকাই অলপ কৰিলোঁ এতিয়া নামঘৰৰ পৰা আহিলোঁ ঘৰলৈ গৈ আছোঁ আমি এতিয়া পথাৰলৈ গৈ আছোঁ ভাত দিবলৈ এইবোৰ ধান পকা নাই দাবলৈ হোৱা নাই গতিকে এয়া ভিডিঅ' বনোৱাৰ পৰা নলেজ দি আছে কি এইফালে কি এইবিলাক পথাৰবিলাকৰ পৰা মাটি নিয়া হ'ল সেইটো কাৰণে এইবিলাক ধান নহ'ল এইবাৰ আৰু পানীটো এনেকুৱা হ'ল আৰু ধানবোৰ গোটেই পৰি গৈছে এইফালে মই ভাত শাক চব দাঙি লৈ শুকাই চুকাই লৈ বাপে ববাই নাখায় লগাই অলপ বনালোঁ যে বিলাসীটা ক'ত থলো থৰিব নহয় তই নানিলি গৰম গৰম ভাত লৈ আহিছোঁ তুমি এয়া আমাৰ পথাৰত ভাত খাই আছে পুৰা বৌৱে ধান দাবলৈ আহিছিলে ধান চান দাব এইফালে নবৌ আহিছে খাবলৈ পথাৰত আমি ভাত খাই আছো পথাৰত ভাত খোৱাৰ আমেজে বেলেগ বনালো সেয়া ফিল কৰি আছো এতিয়া নে কি এইফালে ববু খাই আছে আমি পথাৰত ভাত দিবলৈ আহি খাই আছো পুৰা পথাৰত ভাত খালে ভাত খাই ভাল লাগে শাক নহ'লেও হৈ যায় সকলোৱে খোৱা একেলগে খোৱাৰ আমেজে বেলেগ খাই হৈছেগে নে আৰু অলপ ইমানকে খাইছা খোৱাই নাই আৰু খাওঁতে লাহে লাহে খাইছো চবটো বাদ দি পাণ আনি না সেইটো এয়া দেউতাই গৰুলে ঘাঁহ কাটি আছে বিয়া মাৰি যাব এয়া আমাৰ নবৌৱে ধান দাইছে যিহেতু ধান ভালকৈ দাবলৈ নাজানে নবৌৱে সেইবাবে অকণমান চেষ্টা কৰিছে দাবলৈ ধান দাবলৈ যেনে তেনে পাৰিছে আৰু অলপ অলপকৈ এইটো আমি ৰোৱা নাই নেকি ন দেখিছে সঁচা কথা ক'লে আকৌ
নুশুনে মই কৈছোঁ আমিয়ে লক্ষী কেইজনী বুলিকে মেইন আপোনালোকে লক্ষী আৰু বাসন্তীয়া আমি ৰোৱা কিবা কিমান ধুনীয়া হ'ব দিয়া হেল্ল' আমি যাওঁগে বাই বাই আপোনালোক আহি থাকিব আমি ববহঁতক ভাত দিবলৈ আহিছিলোঁ পথাৰত যিহেতু ধান দাই আছে তো ভাত দিবলৈ আহিছিলোঁ এইফালে আমাৰ ববহঁতি দাই আছে আমাৰ ববহঁতি ধান দাই আছে এগৰাকী আমাৰ বৌ এইফালে নবৌ ওলাই দিয়ক আকৌ লুকুৱাই লৈছে একেবাৰে মুখখন ইফালে হৈ গ'ল নি ধান দাই নাই হোৱা ভাত খালে খালোঁ কিহে আজিৰ পৰা দাইছোঁহে ডিম বুট দাইল অমিতা এই ইনেখনক কৈ দিব লাগিছিলে আকৌ মাংস বুলিকে কেলেনো কম আকৌ অঁ সেইটো এয়া পথাৰৰ মাজে মাজে এতিয়া আমি ঘৰলৈ গৈ আছোঁ আজি পথাৰত ফৰিং দুজনীমান পাইছিলোঁ সেয়াকে ভাজোঁ বুলি ভাবিছোঁ এতিয়া ভাজি মানে কি আৰু তেলতে এনেই অলপ ফ্ৰাই কৰিম আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক আৰু কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ থেংক ইউ